নমস্কাৰ বন্ধুসকল, গা ধুই মেলি মাথা ধুলোঁ আজি। আৰু এইফালে আমাৰ বইজাত আৰু এটা বস্তু চাওঁ, ধুনীয়া বস্তু এটা দেখাই দিওঁ আপোনালোকক। এইযোৰ আজি পুখুৰীত মাছ মাৰিছিলে, মাছৰ কণী চাওকচোন, ইমান ধুনীয়া লাগিছে নহয় দেখিবলৈ। কোনে কোনে বাৰু মাছৰ কণী খাই ভাল পায় কমেণ্ট কৰি জনাব দেই। আৰু তুমি খাই ভাল পোৱা নে মাছৰ কণী? খাবা আৰু আজি টেষ্টিকৈ আমি ভাতকেইটা খাই দিম। হয়তো তোমাৰ এইটো জলকীয়া নিদিয়া, নহ'লে মাছ চাইনা পুঠি পূৰা কণী হৈছিলে আৰু দেখিছে নহয়। তুমি এটা খোৱা, জলকীয়া নিদিয়া আৰু এইবিলাক আমাৰ জলকীয়া দিয়া। ভাতখন দিয়াচোন, যৌ এই আমি মই বহাই দিছোঁ। এইটো কুকাৰটো এইটো আমাৰ কাৰণে আনিছোঁ। এটা লোৱা টেষ্টি। মই দিম চাওঁ ৰ'বা, তুমি সেইখিনি খাই লোৱাচোন। কি মজা নহয় মাছৰ কণী খাই, মজা লাগে। তুমি এটা মই এটা। টেষ্টি মজা, কি মজা লাগিছে ন? তুমি দিয়াচোন। আমি যে মাছৰ কণী খাম ন। আৰু এইফালে আমাৰ সৰু দেউতাৰ কামালটো চাওকচোন আপোনালোকে, মানে দৰ্জাখন ৰং কৰিছিলে বাৰু, কিন্তু ভাল নলগা কাৰণতে দেউতাই মানে গ্ৰিলত, মানে দৰ্জা গেটৰ গ্ৰিলত মানে ৰং কৰিছিলে। বেলেগ এজন মানুহে কৰিছিলে আৰু ৰখি যোৱা ৰংখিনি এনেই যাব নিদিলেতো ইয়াতে দিছে, ক'তো কামত আহিলে ধুনীয়াকৈ আৰু ধুনীয়া লগা হৈছে। চাওকচোন আপোনালোকে বাৰু, মানে মডিফাই কৰিছে আৰু দেউতাই, মানে আগতে ৰং কৰিছিলে তো এতিয়া মানে ছেকেণ্ড টাইম আকৌ মডিফাই কৰি ধুনীয়া দেখা কৰিছে। তো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবচোন আপোনালোকে। ইমান ধুনীয়া মানে এনেই যাব দিয়া নাই মানে, এনেই আৰু কিয় যাব দিব, ইমান দাম দি কিনি নিছে, সেইকাৰণে ভাবিলে ইয়াতে অলপ ৰং কৰি দিওঁ, তো ধুনীয়া লগা হৈছে। তো এইবিলাকে কৰি থাকে আৰু দেখিছে নহয় কিমান ধুনীয়া লগা হৈছে। আৰু বাহিৰৰ পৰা কেনেকুৱা লগা হৈছে কমেণ্ট কৰি জনাবচোন আপোনালোকে। ধুনীয়া দেখা হৈছেতো, মানে ইয়াতকৈ আৰু কিনো ভাল দেখা কৰিব। তো যিখিনি পাৰে সেইখিনি খিৰিকীটো কৰিছে, দৰ্জাটো কৰিছে, দেখিবলৈ ধুনীয়া লগাইছে। আৰু এইফালে ময়ূৰকেইটাটো মডিফাই কৰিছে, অলপ ধুনীয়া দেখা কৰিছে। তো এনেই যাব দিয়া নাই ৰংখিনি, তো সেইকাৰণে ধুনীয়াকৈ একদম সৰু দেউতাৰ কামাল এইবিলাক কৰি আছে আৰু। তো ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবচোন আপোনালোকে। আৰু যিবিলাকে নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব নাপাহৰিব। তো ভিডিঅ'টোৰ পৰা মই লৈছোঁ বিদায়, আপোনালোক সকলো ভালে থাকক। লাভ ইউ অল, টেক কেয়াৰ। নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ টাটা বাই বাই, লাভ ইউ অল। নতুন এটা ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ মই আহিছোঁ আপোনালোকৰ পৰা বিদায়। তো লাভ ইউ অল, হেভ এ নাইচ ডে'।